অসমবাসীৰ অতিকৈ প্ৰিয় অভিনেতা কিশোৰ দাস কৰ্কটৰোগত আক্ৰান্ত হৈছে। তেওঁক সহায় কৰিবলৈ নিউজ লাইভৰ তৰফৰ পৰা মানুহে মানুহৰ বাবে এটি অনুষ্ঠান আয়োজন কৰা হৈছিলে। তেওঁক কেম্পেইনিং ষ্টাৰ্ট কৰা হৈছিলে। তাতে হেল্থ চিটি হস্পিটেলৰ চিকিৎসকসকলে কি ক'লে জানো আহক। হেল্থ চিটি যিখন চিকিৎসালয়ত ইতিমধ্যে কিশোৰ দাস চিকিৎসাধীন হৈ আছে 22 ফেব্ৰুৱাৰীৰ পৰা যিকেইগৰাকী চিকিৎসকৰ তত্বাৱধানত তেওঁৰ চিকিৎসা চলি আছে আটাইকেইগৰাকী চিকিৎসক আমাৰ সৈতে উপস্থিত আছে। অতনু বৰঠাকুৰ তেখেতৰ তত্বাৱধানতে চিকিৎসা চলি আছে কিশোৰ দাসৰ। পোনপ্ৰথমে আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম এতিয়া তেওঁৰ হেল্থ ষ্টেটাছটো কেনেকুৱা কিশোৰ দাসৰ? বৰ্তমান অৱস্থাত তেওঁ এতিয়া সুস্থ হৈ আছে। আমি এটা চাৰ্জাৰী কৰিলোঁ 3 দিন আগতে। এতিয়া এই চাৰ্জাৰীটোৰ পিছত এতিয়া পষ্ট অপাৰেটিভ ইউনিটত আমি ৰাখিছোঁ আৰু আমাৰ ট্ৰিটমেণ্টটো চলি আছে একৰ্ডিং টু দ্য লেটেষ্ট যিটো গাইডলাইনছ আছে। আৰু আমি এটা টীম কৰিছোঁ, এটা মেডিকেল অংকলজি টীম, এটা চাৰ্জিকেল অংকলজি টীম আৰু লগত মেডিচিন এণ্ড ক্ৰিটিকেল কেয়াৰ স্পেচিয়েলিষ্ট সেইখিনি এইবোৰ এটা টীম হৈছে। আৰু লগতে আমি মুম্বাইৰ ধৰক সকলোৱে জানে তপন শইকীয়া ছাৰ আৰু ৰাজেশ মিস্ত্ৰী হ'ল কোকিলাবেন হস্পিটেলৰ এজন বিখ্যাত চাৰ্জন। তেখেতসকলৰ লগতো আমাৰ চাৰ্জন টীমটোৱে এটা কম্বাইন এটা ট্ৰিটমেণ্ট লাইনটো চলি আছে। আমি আশা কৰিছোঁ যে উইদিন 7 days মানৰ ভিতৰত আমি তাৰ ৰিকভাৰীটো চাই আৰু কিছুমান পৰীক্ষা আমি বাহিৰলৈ পঠিয়াব লগা হৈছে, সেই ৰিজাল্টখিনিও আহিব। অহাৰ পিছত আমাৰ নেক্সট লাইন অফ ট্ৰিটমেণ্টটো আমি ভাবিছোঁ আমি বম্বেত আমি কৰোৱাটো প্লেন কৰিছোঁ। আৰু তাৰ লগত আমি কনষ্টেণ্ট এটা ডেইলি এটা ৰিপৰ্ট তেওঁলোকৰ আপডেট হৈ আছে আৰু এয়া হৈছে। তাৰোপৰি আমাৰ হস্পিটেলখন আমাৰ চেয়াৰমেন ছাৰ তেখেত দিল্লীত থাকে, ডক্টৰ ভৱানন্দ দাস, তেখেত ইয়াত উইকলি আহি থাকে আৰু তেখেতৰ ওচৰলৈ আমি ৰিপৰ্টখিনি পঠিয়াইছোঁ। সেই হিচাপে আমি এটা দিল্লীৰ গ্ৰুপ এটাৰ লগতো আমি কনষ্টেণ্ট লাইন অফ ট্ৰিটমেণ্টটো যাতে আমি যিমান পাৰোঁ আমি চেষ্টা কৰিছোঁ যে এডভান্স ইয়াতো। আৰু বাকী গোটেই বস্তুটো ডিপেণ্ড কৰিব তাৰ এই কেইদিনৰ ভিতৰত 2 weeks এটা তাৰ কাৰণে ইম্পৰ্টেণ্ট কথা। তাৰপিছত আমি যিখিনি ছেকেণ্ড লাইন অফ ট্ৰিটমেণ্ট যিখিনি হ'ব সেইখিনি সি কেনেকৈ টলাৰেট কৰে তাৰ ওপৰত বেছ কৰি পেলাই আমি ট্ৰিটমেণ্ট লাইনটো আমি তেনেকৈ আগবঢ়াই নিম বুলি ভাবিছোঁ। যিহেতু জটিল ক্ষণ এটাত তেওঁ আহি এডমিট হৈছিলে, 22 তাৰিখে আপোনালোকৰ ওচৰত এডমিট হৈছিলে, তাৰ পূৰ্বৰ পৰা তেওঁ ভুগি আছে। গতিকে এতিয়া যিখিনি তেওঁ ট্ৰিটমেণ্ট দিয়া হৈছে ৰেছপন্স, তেওঁৰ বডিৰ ৰেছপন্স কেনেকুৱা দিছে? মানে ইমিডিয়েট এটা চাৰ্জাৰী কৰা হ'ল। চাৰ্জাৰী কৰাৰ পিছত আজি 3rd day এতিয়ালৈকে আমাৰ যিখিনি পেৰামিটাৰ্ছ আছে সেইখিনি পেৰামিটাৰ চাই আমি ষ্টেবল হৈ আছে। তাৰপিছত আৰু 7 days মানৰ এটা ফেজ এটা আছে। সেই ফেজটো আমি যেতিয়া পাৰ হ'ম তাৰপিছত আমাৰ বাকী লাইন অফ ছেকেণ্ড লাইন আৰু এটা আমি যিটো কথা কৈছোঁ দিছ ইজ ফাৰ্ষ্ট লাইন অফ ট্ৰিটমেণ্ট, ছেকেণ্ড লাইন অফ ট্ৰিটমেণ্টটো তেতিয়া আৰম্ভ হ'ব। আৰু সেইটো এটা কম্বাইন এফৰ্ট হ'ব আমাৰ টীম, আমাৰ অসমৰ মেডিকেল টীমটো আৰু তেনেকৈ মুম্বাইৰ টীমটো, এনেকৈ এটা কম্বাইন যিটো তেওঁলোকে ছাপোৰ্ট কৰে। বেচিকেলি এইবোৰ বস্তু কি হয়, এটা টিউমাৰ বৰ্ড থাকে, এই টিউমাৰ বৰ্ডটোত গোটেই মানুহখিনি থাকে আৰু তেওঁলোকৰ গোটেই এটা কম্বাইন। কাৰণ এই ল'ৰাজন এজন ভাল শিল্পী, এজন ভাল উঠি অহা ল'ৰা। আমি চেষ্টা কৰিব লাগিব তাক বেষ্ট ট্ৰিটমেণ্টটো যাতে আমি দিব পাৰোঁ আৰু সেইটো কাৰণে আমি সকলোৱে মানে চেষ্টা কৰি আছোঁ। আন এগৰাকী চিকিৎসক আছে ডক্টৰ নিজু পেগু, যিগৰাকী চিকিৎসকে আজিও কিছু সময় পূৰ্বেও কিশোৰ দাসক কিছু সময় পূৰ্বে চিকিৎসা প্ৰদান কৰি আহিছে। এই মুহূৰ্তৰ ষ্টেটাছটো ইতিমধ্যে অতনু বৰঠাকুৰ ছাৰে ক'লে। গতিকে এই মুহূৰ্তত আপুনি কি ক'ব, যিহেতু তেওঁক লগো পাই আহিলে, তেওঁৰ কথা বতৰা হৈছে তেওঁৰ সৈতে? আমি ডেইলি এছেছ কৰি আছোঁ। ছাৰে অলৰেডি ক'লে আজি 3rd day আৰু আজিলৈকে ষ্টেবল আছে, কিন্তু আমি নেক্সট 4-5 days কচিয়াছ হ'ব লাগিব। যেতিয়ালৈকে তেওঁ খাব নোৱাৰে ভালকৈ, যেতিয়ালৈকে উঠিব নোৱাৰে, তেতিয়ালৈকে আমি নেক্সট 4-5 daysত কচিয়াছ হয়, যেতিয়ালৈকে ডিছচাৰ্জ নহয় আমি ডেইলি এছেছ কৰিব লাগিব। হয়, 22 তাৰিখে মই এইখিনিতে ডক্টৰ অতনু বৰঠাকুৰ, নিজু পেগু ক'ব লাগিব। আমি যিমান দূৰ খবৰ পাই আছোঁ হেল্থ চিটি যথেষ্ট ছাপৰ্ট কৰিছে, ভেৰি ভেৰি ছাপৰ্টিভ। আৰু তেওঁলোকে বহুখিনি তেওঁলোকৰ যি খৰচ তেওঁলোকে তাক ডিছকাউণ্ট কৰি দিছে বা লোৱা নাই। চ' তেওঁলোকক আমি আমাৰ ফালৰ পৰা আমি তেওঁলোকক ধন্যবাদ জনাওঁ।